ৰচোন কঠিয়াতলি বন্ধু এটা আছে তালৈকে ফোনটো কৰি চাওঁ। হেল্ল'। সঞ্জীৱ নেকি? তোৰ তাত কোনোবা FB এছিষ্টেণ্ট হ'ব নেকি? মোৰ FB কৰিবলৈ এছিষ্টেণ্ট এটা লাগিছিল, মানে টেকনিচিয়ান হ'লেও হ'ব। মোৰ FB এছিষ্টেণ্ট এটা লাগিছিলে। আছে নেকি? সোনকালে পঠাই দেখোন, মোৰ FB কৰিব আমনি লাগিছে, এছিষ্টেণ্ট এটা লাগে। পঠাই দে। হ'ব ৰাখিছোঁ দেই। এতিয়াহে অকণমান শান্তি পাম যদি আৰু। ছাৰ আপুনি মোক মাতিছিল ফেচবুক কৰিবলৈ। আহিলা তুমি? বাকী FB কৰিব জানা নে নাই? চব কমেণ্ট চমেণ্ট দিব জানা? কমেণ্ট লাইক চব অল ৰেডি। মোৰ ভাগ্যই ভাল। লোৱাচোন বাৰু, মোৰ FBটো অকণ কৰি দিয়া। ভাগৰ লাগিছে চাগে। হয়। সেই দাদা হয় আপোনাৰ দেখোন ফ্ৰেণ্ড বহুত আছে। আছে। বহুত দেখোন। বিদিশা বৰা, হেমন্ত দাস, বিশ্বজিৎ, মানসী বৰা, মানসী দাস, তাৰপিছত বিটু, প্ৰিয়া, পৰি, বহুত দেখোন। চব দেখোন ছোৱালী বে। প্ৰিয়া কি বৰাও। দাদা ছোৱালী এজনীয়ে মেছেজ দিছে নহয়। কি দিছে? হাই জান বুলি। ৰিপ্লাই দিয়া। হেল্ল' কলিজা বুলি ৰিপ্লাইটো দি দিয়া। আপোনাৰ ফটোখনত দেখোন বহুত কমেণ্ট আহিছে, ৰিপ্লাই দি দিওঁ নেকি? দিয়া। কি বুলি দিম বা? ফটোটো দেখাই দিম। থেংক ইউ নে ধন্যবাদ সেইসোপাকে অলপ দি দিয়া আৰু। বায়ু FB কৰোঁতে ঘাম পানী ওলাই যায়। বহুত কষ্ট। তোমাক এতিয়া বাৰু মাহেকত কিমান দিব লাগিব মই? 6,500। আজিকালি এছিষ্টেণ্টও ইমান দাম নে? পাও 4,500। 6,500। 6,000 কি কৈছা এইবিলাক? হয় এছিষ্টেণ্ট। দাদা আমি ফিল্ম এখন বনাইছিলোঁ অংকুৰণ, আপুনি চাইছেনে বাৰু? হিৰোটো চাই লওক। চাওক। এইটো আমাৰ ননী ছাৰ। চাইছোঁ, ইয়াক পায়ে থাকোঁ মাজে মাজে। মই হাই হেল্ল' দিয়ে থাকোঁ। হয়। আজিৰ পৰা তুমিও সম্বন্ধ ৰাখিবা, মই চাহ চিনাকি কৰি দিম মোৰ ফ্ৰেণ্ডবোৰৰ লগত। মই ৰেহাই আৰু। আপোনাৰ ফ্ৰেণ্ডবোৰক পাইছে নহয়, লিষ্টত আছে নহয় আপোনাৰ লিষ্টত গোটেইখিনি। মই মানে বহুত প্ৰফেচনেল টেকনিকেল, গম পাইছেনে? মাজতে সলমান খানো মাতিছে ফেচবুক চলাবলৈ, হোৱাটছআপ চলাবলৈ, হাইকিমৰ চলাবলৈ। নগ'লো, গম পাইছেনে? দূৰ যে, ঘৰত চিন্তা কৰি থাকি এইবিলাক কাৰণতে মই যাব পৰা নাই আৰু নগ'লো, গম পাইছেনে? ওচৰতে ভাল আমাৰ। বা আপোনাৰ দেখোন চাহটোত বহুত ছোৱালী দেখোন, গোটেইখিনি ছোৱালী।